চোৱা এতিয়া 2 নম্বৰটো কি দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলৰ সংখ্যাবোৰৰ ঘনমূল নিৰ্ণয় কৰা তাৰমানে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি এই সংখ্যাটোৰ ঘনমূল উলিয়াব কৈছে ঠিক আছে এতিয়া চোৱা ইয়াত কি দি আছে 125 তো চোৱা 125ৰ ঘনমূল কেনেকৈ ওলাবা তোমালোকে আগত মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি ওলাব কৈছে তো চোৱা 125ৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি মই কৰিছো তোমালোকে বুজি নাপালে মই আকৌ কৰি দি আছো চোৱা মই এইটো অলৰেডি আগত কৈ পেলাইছো তোমালোকৰ কাৰণে আকৌ কৰি দি আছো চোৱা এইটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কৰিবা এইটো চোৱা এইটো কি দি যাব এককৰ ঘৰত যেহেতু 5 আছে তো নিশ্চয় এইটো 5 দি যাব এতিয়া চোৱা প্ৰথম ঘৰত কি আছে 1 আছে তো প্ৰথম ঘৰত 1 থাকিলে এইটো যাব 1 দি 5 নাযায় কাৰণ 5 ডাঙৰ 1টো সৰু সেইকাৰণে 2 নম্বৰ ঘৰটো লৈ ল'বা 2টা ঘৰ লৈ ল'লে এইটো কি হ'ব 12 হ'ব এতিয়া নিশ্চয় যাব 5 × 5 5 × 2 = 10 5 × 3 = 15 15 হয় 5 3 বাৰ ধৰিলে 15 হয় 12টো 15তকৈ সৰু তেনেহ'লে 2 বাৰ ল'বা 5 2 × 10 এতিয়া আমাৰ ইয়াত আছে 12 10 হৈছে তাৰমানে 12ৰ পৰা 10 বিয়োগ কৰিলে কি থাকিল 2 থাকিল তাৰমানে ইয়াত কি আছে 2 আছে ভাবা ইয়াত কি আছে 2 আছে ইয়াত এতিয়া এই ঘৰটো ল'ম এই ঘৰত কি আছে 5 আছে এতিয়া ইয়াতো 5 আছে আৰু ইয়াত কি আছে 2 2টো কি হ'ব 5ৰ আগতে বহি যাবগৈ তাৰমানে 25 হৈ গ'ল এতিয়া কি হ'ব 5 কিমান গুণ ইয়াত ভাবা 5 নাই ইয়াত ভাবা 25 আছে তো 5ৰ লগত কি পৰিণ কৰিলে 25 5 5 গুণ 25 এতিয়া চোৱা এইটো এতিয়া কৰিবা তোমালোকে এইটো চোৱা এইটো আকৌ কৰি ল'বা চোৱা এইটো 25 আছে 25 কি দি যাব 5 দি যাব 5 5 গুণ 25 এইটো চোৱা আৰু যাব নাযায় তাৰমানে ইয়াতে অন্ত পৰিল এতিয়া কি কৰিবা তোমালোকে এইটো কি কৈছে উৎপাদক বিশ্লেষণ পদ্ধতি আমি কৰি উৎপাদকবিলাক ওলাই ল'লো 5-3টা উৎপাদক ওলাল এতিয়া কৈছে সেই উৎপাদক পদ্ধতিৰে তলৰ সংখ্যাবোৰ মানে 125 কি ঘনমূল নিৰ্ণয় কৰিব কৈছে ঘনমূল ঠিক আছে এতিয়া ঘনমূল নিৰ্ণয় কৰিবলৈ হ'লে তোমালোকে কি কৰিবা ৰুট কিউব আগত লিখিব লাগিব তেনেহ'লেহে ঘনমূল তোমালোকে ওলাব পাৰিবা তো ৰুট কিউব লিখিছো এতিয়া ৰুট কিউব কোনটো ঘনমূল ওলাব কৈছে 125ৰ তো 125ৰ উৎপাদকটো ইয়াত লিখি দিবা চোৱা আকৌ 125 লিখিছো এতিয়া আকৌ ৰুট কিউব লিখিবা 125ৰ যিবিলাক উৎপাদক ওলাইছে কেইটা উৎপাদক ওলাইছে 5 কেইটা 3টা তাৰ মানে এইটো 5 কিউব হৈ যাব 5 3টা মানে 5 কিউব এতিয়া কি কৰিবা ইয়াত যেটো ৰুট কিউবৰ লগত এই কিউবটো কাটা যাব ঠিক আছে মানে তোমালোকে ভাবা এইটো হৈছে ৰুট কিউব আৰু এইটো হৈছে 5 কিউব এতিয়া ৰুট আৰু কিউব কাটা যাব আৰু এই কিউবক কাটা যাব মানে এই কিউবৰ লগত এই কিউবটো কাটা যায় থাকিল কি 5 অকল থাকিল তাৰ মানে আমাৰ উৎপাদকটো কি হ'ব 5 হ'ব এইটো চোৱা 5 তো তোমালোকে এনেকৈ লিখি ল'বা ঠিক আছে চোৱা বুজি পাইছা নহয় এতিয়া সেম টু সেম এইটো সেম তেনেকুৱাই দিছে 2 নম্বৰটো চোৱা 2 নম্বৰটো কি দিছে 343 দিয়া আছে 343ৰো সেম মৌলিক উৎপাদক বিশ্লেষণ এনেকৈ ওলাই ল'বা চোৱা মই ওলাই দিয়া আছো তোমালোকক 343 এইটো কি দি যাব 7 দি যাব এতিয়া চোৱা আগৰ নিচিনা প্ৰথম ঘৰত নাযায় দুটা ঘৰ ল'লে কি হ'ব 34 হৈ যায়গৈ এতিয়া 34 7 দি যায় চোৱা 7 3 গুণ 21 7 4 গুণ কিমান 28 7 5 গুণ 35 ডাঙৰ হৈ যায়গৈ 34 সৰু তাৰমানে 7 কি ধৰিব লাগিব 7 4 গুণ কি হ'ব 28 এতিয়া 28 থাকিলে ইয়াত কিমান বাকী থাকিল চোৱা 28 29 30 31 32 33 34 কিমান 6 বাকী থাকিল ইয়াত কিমান বাকী থাকিল 6 বাকী থাকিল 34ত কিমান বাকী থাকিল এই 34ৰ জাগাত 6 বাকী থাকিল এতিয়া এই ঘৰটো ল'বা আমি এই 3 ঘৰটো ল'ম দ্বিতীয় নম্বৰ ঘৰটো লৈতো হৈ গ'ল এতিয়া এই ঘৰটো ল'ম ইয়াত কি আছে 3 আছে তো 3ৰ আগত 6টো বহি যাব কিমান হ'ব 63 এতিয়া 7 ভাগি 9টাত কিমান হ'লে 63 হয় 7 9 গুণ 63 এতিয়া চোৱা 7 9 গুণ 63 হৈ গৈছে এতিয়া তোমালোকে কি কৰিবা আকৌ এইটো কি দি যাব চোৱা এইটো 49 হৈছে এতিয়া ঠিক আছে এতিয়া 7 7 গুণ 49 ঠিক আছে এতিয়া চোৱা এতিয়া কি হৈছে ইয়াত তোমালোকে কি ঘনমূল উলিয়াব কৈছে ঠিক আছে তো ঘনমূল উলিয়াবলৈ হ'লে কি কৰিব লাগিব ৰুট কিউব লিখিব লাগিব আগত তাৰপিছত ইয়াত কি আছে 343 আছে 343ৰ মৌলিক উৎপাদকবিলাক লিখি ল'বা ঠিক আছে আকৌ লিখিব লাগিব এইটো ৰুট কিউবৰ মৌলিক উৎপাদকবিলাক কি আছে 7 পূৰণ 7 ঠিক আছে এতিয়া তোমালোকে এইটো কেনেকৈ লিখিব পাৰা ৰুট কিউবক 7 কেইটা আছে 3টা আছে মানে 7 কিউব ঠিক আছে এতিয়া কি কৰিবা তোমালোকে নিশ্চয় আগতো কৰিছাই এই অংকটো কি কৰিছা যে এই ৰুট কিউবৰ লগত 7 কিউবৰ 3টো আৰু 3টো আৰু ৰুট কিউবৰ 3টো কাটা যাব ঠিক আছে 7 কিউব আৰু ৰুট কিউবটো কাটা যাব থাকিল অকল 7 তাৰ মানে এইটোৰ ঘনমূল হ'ব 7 তো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া চোৱা 3 নম্বৰটো কি দিছে চাই লওঁ চোৱা 3 নম্বৰটো আমাক দিয়া আছে 2744 তো 2744ৰ উৎপাদক উলিয়াব লাগিব আমাৰ 2744 ঠিক আছে এতিয়া চোৱা এইটো কি দি যাব এককৰ ঘৰত 2 আছে নিশ্চয় এইটো 2 দি যাব এইটো 2 দি গৈ আছে 2 1 গুণ 2 এতিয়া চোৱা এইটো 7 আছে কি হ'ব 2 3 গুণ 6 আৰু বাকী থাকিল 1 একটো কি হ'ব 4ৰ আগত আহি যাবগৈ তাৰমানে ইয়াত হ'ব 14 তো 2 7 গুণ 14 হৈ গ'ল ইয়াত কি আছে বাকী এতিয়া এই ঘৰটো হ'ব ইয়াত 4 আছে 2 2 গুণ 4 এতিয়া চোৱা আকৌ এককৰ ঘৰত কি আছে 2 আছে তাৰমানে এইটো নিশ্চয় 2 দি যাব চোৱা প্ৰথম ঘৰত 1 আছে নাযায় 2 নম্বৰ ঘৰটো লৈ লোৱা কি হ'ব 13 হৈ যাবগৈ এতিয়া নিশ্চয় যাব 2 6 গুণ 12 আৰু 13 আছিল 12 হৈছে তাৰমানে নিশ্চয় এক এটা বাকী আছে এতিয়া 7ৰ আগত সেই একটো আহি যাব তাৰমানে 17 হৈ যাবগৈ ইয়াত কি হ'ব 2 8 গুণ 16 2 8 গুণ 16 একেটা আকৌ বাকী থাকি গ'লগৈ কি হ'ব একেটা আকৌ বাকী থাকিব ইয়াত 17 আছে 16 হৈ গৈছে একেটা বাকী থাকিল এই একটো 2ৰ আগত বহি যাব মানে 12 হৈ যাবগৈ ইয়াত তাৰ মানে 12 হৈ গ'লে কি হ'ব চোৱা
2 6 গুণ 12 হৈ গ'ল এতিয়া এইটো আকৌ চোৱা এইটো আকৌ এককৰ ঘৰৰ 6 আছে মানে যুগ্ম সংখ্যা নিশ্চয় এইটো আকৌ 2 দি যাব মানে এককৰ ঘৰত যদি যুগ্ম থাকে তাৰ মানে 2 দি গৈ থাকে এইটো 2 দি যাব 2 3 গুণ 6 2 2 গুণ 2 4 গুণ 8 2 নম্বৰ ঘৰটো 3 নম্বৰ ঘৰ আকৌ 6 আছে 2 3 গুণ 6 এতিয়া চোৱা আকৌ 343 হৈ গৈছে 343 এইটো 343 কি দি যাব তোমালোকে নিশ্চয় কৰিছা এইটো চোৱা এইটো কৰিছা ঠিক আছে এতিয়া চোৱা এইটো কি হ'ব 7 দি যাব তো তোমালোকে চোৱা অংকবিলাক কৰি থাকিলে অলৰেডি এইটো আহি যাব তোমালোকে এইটো পাতি দিয়া এইটো তোমালোকে নিজেই কৰিছা নিশ্চয় তো চোৱা ইয়াত কি কৰিবা 7 পাতি দিবা 7 দি যাব দেখিছা এটাৰ পিছত এটা লিংক হৈয়ে থাকে চোৱা হৈ গ'ল এইটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত কৰা এতিয়া কি কৰিবা তোমালোকে এইটো কি কৰিবা এইটো যেহেতু ঘনমূল উলিয়াব কৈছে তাৰ মানে এই সংখ্যাটোৰ 2744 ঘনমূল উলিয়াবলৈ হ'লে এইটো ৰুট কিউবৰ মানত উলিয়াব লাগিব তো মানত উলিয়াবলৈ হ'লে তোমালোকে কি কৰিবা ৰুট কিউবৰ এইটোৰ উৎপাদকবিলাক ইয়াত লিখিবা ইয়াত 2 কেইটা পাইছে তোমালোকে 2 3টা 2 3টা পাইছো আমি এইটো 2 3টা লিখি দিছো আৰু 7 কেইটা পাইছা 3টা ঠিক আছে এতিয়া চোৱা ৰুট কিউব লিখিবা 2 কেইটা 3টা 2 কিউব বুলি লিখি দিবা ঠিক আছে এতিয়া চোৱা 7 কেইটা আছে 7 3টা আছে 7 কিউব বুলি লিখি দিবা এতিয়া চোৱা এই ৰুট কিউবৰ লগত এইবিলাকৰ যোনটো কিউব আছে কাটা যাবগৈ মানে এই ৰুট কিউবো কাটা যাব আৰু এই কিউববিলাক আৰু এই কিউবটো কাটা যাব থাকিব কি 2 আৰু 7 থাকিব বুজিছা তাৰমানে তোমালোকে বুজা এই ৰুট কিউব আৰু 2 কিউব ইনটু 7 কিউব এই কিউবো কাটা যাব এইটোৰ লগত থাকিব কি কাটা যদি যায়গৈ থাকিব কি 2 থাকিব আৰু 7 থাকিব এইটো লিখি দিছো তোমালোকে বুজি পাইছা এতিয়া কি হ'ব 7 2 গুণ 14 হৈ গৈছে 14 হৈছে ঘনমূল তো তোমালোকে নিশ্চয় বুজি পাইছা চোৱা 4 নম্বৰটো কি দিয়া আছে 4 নম্বৰটো দিয়া আছে 10648 তো তোমালোকে 10648 টো কেনেকৈ কৰিবা প্ৰথমতে 10648 মৌলিক উৎপাদক উলিয়াই লোৱা তো এইটো চোৱা এককৰ ঘৰত কি আছে এককৰ ঘৰত যুগ্ম সংখ্যা আছে তো যুগ্ম সংখ্যা থাকিলে 2 দি যায় এইটো চোৱা 2 লিখিছো প্ৰথম ঘৰত 1 আছে নেযাব দুটা ঘৰ এক লগত লৈ লোৱা 10 2 5 গুণ কি হৈ যাবগৈ 2 5 গুণ 10 পিছৰ ঘৰত কি আছে 6 আছে 2 3 গুণ 6 পিছৰ ঘৰত 4 আছে 2 2 গুণ 4 পিছৰ ঘৰত এই ঘৰটোত কি আছে 8 আছে 2 4 গুণ 8 হৈ গ'ল এতিয়া চোৱা এইটো চোৱা আকৌ এককৰ ঘৰৰ যুগ্ম আছে তাৰ মানে 2 দি যাব 2 প্ৰথম ঘৰত 5 আছে 2 দি যাব কি হ'ব 2 2 গুণ 4 1 থাকি গ'লগৈ আৰু এই একটো 3 আগত বহি যাব 13 হৈ যাবগৈ 2 6 গুণ 12 1 থাকিল আকৌ এই 2 আছে 2 ৰ আগত সেই একটো থাকি গ'ল সেইটো বহি যাবগৈ ইয়াত 12 হৈ যাব 2 6 গুণ 12 এতিয়া লাষ্টৰ ইয়াত কি আছে 4 আছে 2 2 গুণ 4 হৈ গ'ল এতিয়াও চোৱা আকৌ যুগ্ম আছে এককৰ ঘৰত তাৰ মানে 2 দি যাব 2 1 গুণ 2 2 3 গুণ 6 এইটো চোৱা 2 3 গুণ 6 এইটো 2 1 গুণ 2 হৈ গ'ল এতিয়া চোৱা এইটো কি দি যাব এককৰ ঘৰত অযুগ্ম চোৱা এইটো যাব 3 দি নাযায় এইটো যাব 11 দি ঠিক আছে প্ৰথম ঘৰত 1 আছে নাযায় দ্বিতীয় ঘৰত লৈ লোৱা 13 হৈ যাব 11 1 গুণ 11 13 যিহেতু আছিল 11 গুণ 11 হৈছে বাকি থাকিল 2 ঠিক আছে এতিয়া এই ঘৰত কি আছে 3 আছে 3 আগত 2 টো বহি যাব আগত বহি যাব ঠিক আছে তেনেহলে কি হৈ যাবগৈ 23 হৈ যাবগৈ ইয়াত 11 গুণ 11 11 2 গুণ 22 আছিল 23 কিন্তু 22 হৈছে থাকিল 1 ইয়াত কি আছে 1 আছে সেই একটো থাকিল সেই একটো ইয়াৰ আগত বহি যাব 11 হৈ যাব তো 11 1 গুণ 11 হৈ গ'ল বাস এতিয়া 121 আছে এইটো কি দি যাব 11 দি যাব ঠিক আছে 11 ইয়াত প্ৰথম ঘৰত 1 আছে নাযায় দুটা ঘৰ এক লগত ললে 12 হৈ যায়গৈ 11 1 গুণ 11 হৈ যাবগৈ 12 আছিল 11 হৈছে আৰু 1 থাকিল ইয়াত 1 আছে সেই 12 জগত যে 1 থাকিল সেইটো এই একৰ আগত বহি যাব তাৰ মানে 11 হৈ যাব তাৰ মানে 11 1 গুণ আকৌ 11 মানে তুমি ভাবা 11 গুণ 121 ঠিক আছে এতিয়া এইটো ইয়াতে অন্ত পৰিল এইটো আৰু নাযাব তোমালোকে কি কৰিবা ইয়াত কি কৰিব দিছে তোমালোকক চোৱা আগৰ এইটোত কি কৰিব দিছে ঘনমূল নিৰ্ণয় কৰিব কৈছে উৎপাদক বিশ্লেষণ পদ্ধতি ঠিক আছে মৌলিক উৎপাদক বিশ্লেষণটো আমি ওলাইছো এটা ঘনমূল ওলাম তো ঘনমূল ওলাবলৈ কি কৰিব লাগিব সকলো প্ৰথম এইটো লিখি দিবা 10648 লিখি দিবা আৰু এইটো ৰুট কিউব বুলি কিউবত লিখিবা ঠিক আছে এতিয়া ৰুট কিউব লিখা আৰু এই মানটোৰ এই উৎপাদকবিলাক লিখি দিয়া মৌলিক উৎপাদকবিলাক লিখি দিয়া ইয়াত 2 কেইটা আছে 1 2 3টা 2 আছে আৰু 11 কেইটা আছে 3টা 11 আছে ঠিক আছে এতিয়া চোৱা তোমালোকে আকৌ ৰুট কিউব লিখি দিয়া ইয়াত 2 3টা আছে তাৰ মানে 2 কিউব ইনটু 11 কেইটা আছে 3টা আছে 11 কিউব ঠিক আছে 11 কিউব এতিয়া চোৱা তোমালোকে এই কিউবটো আৰু ৰুট কিউবটো কাটা যাব মানে 2 কিউবৰ কিউব আৰু 11 কিউবৰ কিউবটো কাটা যাব আৰু ৰুট কিউব কাটা যাব তো এই দুটা যদি কাটা যায় থাকিল কি 2 থাকিব আৰু 11 থাকিব এটা দুটা পূৰণ কৰি দিয়া 11 গুণ 11 11 2 গুণ 22 তাৰ মানে এইটোৰ কি হৈ যাবগৈ এইটোৰ ঘনমূল কি কৈছে ঘনমূলটো কি হ'ব 22 হৈ যাবগৈ ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা তো এতিয়া তোমালোকে এইটো লিখি লোৱা এতিয়া হৈ গ'ল এতিয়া আমি 5 নম্বৰটো কি দিছে আমি চাও আহা বলা 4096 দিয়া আছে তো 4096 টো মৌলিক উৎপাদক বিশ্লেষণত কৰি লোৱা 4096 এইটো এককৰ ঘৰৰ যুগ্ম 2 দি যাব 2 2 গুণ 4 ইয়াত 0 আছে তো 0 থাকিলে কি কৰিবা 2 ৰ লগত কি পূৰণ কৰিলে 0 হয় 2 0 গুণ 0 হৈ যায় এইটো হৈ গ'ল ইয়াত 9 আছে 2 4 গুণ 8 হ'ল 9 আছিল 8 হৈছে 1 থাকিল এই একটো 6 ৰ আগত আহিলে 16 হৈ যাবগৈ তাৰ মানে 2 8 গুণ
16 ঠিক আছে এতিয়া হৈ গ'ল এতিয়া আকৌ যুগ্ম হৈছে এককৰ ঘৰত 2 দি যাব 2 গুণ 2 2 শূন্য গুণ 0 2 2 গুণ 4 আকৌ ইয়াত কি হৈ যাবগৈ চোৱা 2 4 গুণ 8 এইটো 2 দি যাব 2 5 গুণ 10 2 1 গুণ 2 2 2 গুণ 4 2 দি যাব 2 2 গুণ 4 2 5 গুণ 10 2 6 গুণ 12 এইটো আকৌ 2 দি যাব কেনেকৈ কৰি আছো তোমালোকে বুজি পাইছা নিশ্চয় 2 2 গুণ 4 2 8 গুণ 16 ঠিক আছে এইটো 2 দি যাব প্ৰথম ঘৰটো নাযায় 2 নম্বৰ ঘৰটো দি যাব 2 6 গুণ 12 আৰু ইয়াত হৈ যাব 2 4 গুণ 8 এইটো 2 দি যাব চোৱা এইটো 2 দি যাব 2 3 গুণ 6 2 2 গুণ 4 এইটো 2 দি যাব যেহেতু যুগ্ম হৈ গৈছে সব 2 1 গুণ 2 2 6 গুণ 12 এইটো 2 দি যাব 2 8 গুণ 16 এইটো 2 দি যাব 2 4 গুণ 8 এইটো 2 দি যাব 2 2 গুণ 4 বাস ইয়াতে অন্ত পৰি গ'লগৈ তো তোমালোকে চোৱা মই জুম কৰি দি আছো তোমালোকে লিখি লোৱা এইটো মৌলিক উৎপাদকটো এতিয়া ইয়াত ঘনক ওলাব কৈছে তো 4096 ঘনক কেনেকৈ ওলাবা ৰুট কিউব লিখি দিয়া আৰু এতিয়া কি কৰিবা ইয়াৰ মৌলিক উৎপাদকবিলাক ইয়াত লিখিব লাগিব তোমালোকক ইয়াত চোৱা 2 কেইটা আছে এটা দুটা তিনিটা 4 5 6 7 8 9 10 11 12 যেহেতু 12টা আছে এতিয়া 2 তিনিটা গ্ৰুপ বনাই লোৱা ঠিক আছে এইটো এটা গ্ৰুপ হৈ গ'ল 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 তিনিটা এটা গ্ৰুপ বনাবা তো কেইটা গ্ৰুপ হলো এটা দুটা তিনিটা চাৰিটা গ্ৰুপ হৈ গ'লগৈ তাৰ মানে এটা গ্ৰুপত তিনিটা আছে কিউব 2 কিউব বুজি পাইছা তোমালোকে এতিয়া দুটা গ্ৰুপ তিনিটা গ্ৰুপ চাৰিটা গ্ৰুপ এইটো এটা দুটা তিনিটা চাৰিটা প্ৰতিটা গ্ৰুপত তিনিটা আছে মানে 2 কিউব কে আছে মই এইখিনি লিখা নাই এই লাইনটোত কাৰণ বহুত ডাঙৰ হৈ যাবগৈ সেইকাৰণে ডাইৰেক্ট এই ষ্টেপত আহি গৈছো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া চোৱা ইয়াত কি কৈছে এইটো ৰুট কিউবটোৰ আৰু 2 কিউবৰ কিউববিলাক কাটা যাব মানে এই কিউববিলাক কাটা যাব ঠিক আছে আৰু এই ৰুট কিউব কাটা যাব যদি কাটা যায় কি থাকিব 2 বিলাক থাকিব ইয়াত ঠিক আছে 2 বিলাক থাকি যাব ইয়াত এতিয়া গোটেইখিনি 2 পূৰণ কৰি দিয়া 2 2 গুণ 4 4 গুণ 4 4 2 গুণ 8 8 গুণ 8 8 2 গুণ 16 তাৰ মানে 16 হৈ গ'ল ইয়াৰ ঘনকটো কি হৈ যাবগৈ 16 হৈ যাবগৈ এতিয়া আমাক কি দিয়া আছে 6 নম্বৰটো কি দিয়া আছে আমি চাও তাৰ আগত তোমালোকে এইখিনি লিখি লোৱা ইয়াত চোৱা তোমালোকক কি দিয়া আছে 6 নম্বৰটো 35937 তো 35937 মৌলিক উৎপাদক বিশ্লেষণটো আগত উলিয়াই লোৱা তোমালোকে তো চোৱা এইটো কি দি যাব এইটো এককৰ ঘৰত অযুগ্ম তাৰ মানে 2 দি নাযায় তো এইটো 3 দি যায় কিনা এইটো কেনেকৈ গম পাবা ইয়াৰ ভিতৰত কেইটা অংক আছে 1 2 3 4 5টা অংক আছে তো 5টা অংক এনেকৈ যোগ কৰি ল'বা 3 এটা অংক 2 নম্বৰ অংকটো 5 3 নম্বৰটো 9 দিছে 4 নম্বৰ অংকটো কি দিয়া আছে 3 আৰু 5 নম্বৰ অংকটো 7 দিয়া আছে এই সববিলাক অংক যোগ কৰিবা যোগফল কি ওলাইছে 27 ওলাইছে 27 টো 3 ভাগি 9টা দি যায় কি নাই 3 9 গুণ 27 যায় তাৰ মানে তেনেহলে এইটো 3 দি যাব তো তোমালোকে কেনেকৈ কৰিবা চোৱা 3 গুণ 3 প্ৰথম ঘৰত হৈছে এতিয়া এই ঘৰটো কি আছে 5 আছে 3 গুণ 3 3 2 গুণ 6 6 ডাঙৰ হৈ যায় 5 আছে তাৰ মানে 3 গুণ 3 হৈ যাবগৈ এতিয়া থাকিল কিমান 2 থাকিল এতিয়া ইয়াত কি আছে 9 আছে 9ৰ আগত যেহেতু 2 থাকিল একটো বহি যাবগৈ 29 হৈ যাবগৈ কি হ'ব 3 9 গুণ 27 হৈ যাবগৈ এতিয়া কি হ'ব ইয়াত চোৱা যেহেতু 29 আছে 27 28 29 আকৌ 2 থাকিল এতিয়া চোৱা 13ৰ আগত কি থাকিব 2 থাকিব তাৰ মানে সৰি 3 আছে 3ৰ আগত কি থাকিব 2 থাকিব কি হৈ যাবগৈ 23 হৈ যাবগৈ এতিয়া চোৱা 3 কিমান গুণ 23 3 7 গুণ 21 3 8 গুণ 24 ঠিক আছে এতিয়া 24 ডাঙৰ হৈ যায়গৈ 23 3 7 গুণ 21 হৈ যাবগৈ ঠিক আছে যেহেতু 23 আছিল 21 হৈছে 22 23 আকৌ 2 থাকিল এতিয়া চোৱা ইয়াত কি আছে ইয়াত 7 আছে এতিয়া 2 যেহেতু থাকিল এই 7ৰ আগত 2 বহি যাবগৈ কি হৈ যাবগৈ 27 হৈ যাবগৈ এতিয়া চোৱা 3ৰ লগত কি পূৰণ কৰিলে 27 হয় 3 9 গুণ 27 মিলি গ'ল এতিয়া চোৱা এইটো আকৌ চোৱা কি দি যাব তো সকলোবিলাক যোগ কৰিবা যোগ কৰি চাবা যদি 3 যোগফলটো 3 দি পূৰণ যায় তাৰ মানে হেতু 3 দি যাব তোমালোকে বুজি পাইছা মই কৰি চাইছো এটো 3 দি যায় তো এটো চোৱা প্ৰথম ঘৰ 1 আছে নাযাব 2 নম্বৰ ঘৰ 1 লগত কৰি লোৱা 3 3 গুণ 9 9 হৈ গ'ল গৈ 3 3 গুণ কি হৈ যাব গৈ 9 হৈ যাব গৈ 10 11 2 থাকিল আকৌ 3 7 গুণ 1 3 3 9 গুণ 27 ইয়াত 29 হৈ যাব গৈ 3 9 গুণ 27 28 29 আকৌ 2 থাকি গ'ল গৈ 27 হৈ যাব গৈ ইয়াত তাৰ মানে 3 9 গুণ 27 ইয়াত 3 3 গুণ 9 এনেকৈ কৰি ল'বা তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আকৌ এইটো 3 দি যাব 3 গুণ 3 3 3 গুণ 9 3 3 গুণ 9 3 গুণ 3 এতিয়া চোৱা এইটো কি দি যাব এইটো 3 দি নাযায় এইটো কি দি যাব তোমালোকে আগত কৰিছা এই অংকটো চাই লোৱা কি ইয়াত কি আছে 1331 চোৱা তোমালোকে এইটো চোৱা তোমালোকে ইয়াত কৰিছিলা এইটো 1331 এইটো কি দি গৈছে 11 দি গৈছে তো তোমালোকে যেহেতু এইবিলাক কৰিছা তো তোমালোকে ডাইৰেক্ট ইয়াৰ পৰা পাতি দিয়া ঠিক আছে এইটো 11 দি যাব ঠিক আছে মই পাতি দিয়া আছো চোৱা এইটো কি দি যাব 11 দি যাব তো ইয়াৰ পৰা তোমালোকে চাই পাতি দিব পাৰা ঠিক আছে চোৱা মই পাতি দিয়া আছো এইটো চোৱা হৈ গ'ল এতিয়া চোৱা ইয়াত ঘনক ওলাবলৈ হ'লে কি কৰিবা
এইটোক ৰুট কিউব বনাব লাগিব তোমালোকৰ সকলোৰ প্ৰথম চোৱা ৰুট কিউব দি দিলোঁ এতিয়া তোমালোকে এই ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণটো ইয়াত লিখি দিবা 3 × 3 × 3 × 11 × 11 × 11 ঠিক আছে এতিয়া চোৱা তোমালোকে ৰুট কিউব 3 কেইটা 3 কিউব আছে 3টা যেহেতু এনেকৈ লিখিবা 11 কেইটা আছে 3টা 11 কিউব লিখি দিবা এনেকৈ 11 কিউব এতিয়া চোৱা ৰুট কিউব আৰু 3 কিউবৰ কিউববিলাক কাটা যাব আৰু ৰুট কিউব কাটা যাব থাকিব কি 3 11 মানে বুজি চাই ইয়াত মই এক্সট্ৰাকৈ দেখাই দি আছোঁ এই ৰুট কিউবটো কাটা যাব আৰু এই 3 কিউবৰ 3 আৰু এই 11 কিউবৰ এই কিউববিলাক কাটা যাব আৰু এইটো কাটা যাব ৰুট কিউব মানে এই কিউবৰ লগত এইটো কাটা যাব এইটোৰ লগত আকৌ এইটো কাটা যাব ঠিক আছে থাকিব কি 3 × 11 তো এই দুটা পূৰণফল কি হ'ব 33 এতিয়া চোৱা ইয়াৰ ঘনকটো কি হৈ যাবগৈ 33 হৈ যাবগৈ তো তোমালোকে এইটো নিশ্চয় বুজি পাইছা এতিয়া আমি পিছৰটো কি দিছে আমি চাই লওঁ চোৱা তোমালোকে ভিডিঅ'টো অলৰেডি বুজি পাই গৈছা সেইকাৰণে মই এইবিলাক আগতে কাটি ৰাখিছোঁ কাৰণ ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যায় তো ইয়াত চোৱা কি দিয়া আছে একক দশক শতক হাজাৰ অযুত লাখ 2,16,000 দিয়া আছে তো 2,16,000 তোমালোকে মৌলিক উৎপাদক বিশ্লেষণ এনেকৈ ওলাই ল'বা ঠিক আছে আৰু ওলোৱাৰ পিছত তোমালোকে কি কৰিবা এইটো চোৱা মই 2 ওলাইছে বহুতবিলাক 2 ওলাইছে তো মই 2 3টাকৈ এটা গোট কৰি লৈছোঁ ঠিক আছে ইয়াত 5 ওলাইছে উৎপাদক তো 5 3টা গোট আছে ইয়াত আৰু 3টা আছে তো 2 3টা আছে 3টা মানে 2 কিউব আৰু 2 3টা ইয়াত আছে মানে 2 কিউব 5 3টা আছে 5 কিউব আৰু 3 কিউব দিয়া আছে ঠিক আছে তো ইয়াত কি হ'ব আৰু তোমালোকে আগত কেনেকৈ কৈছা গম পাই গৈছা তোমালোকে এইটো 2,16,000ক ৰুট কিউব কৰি দিবা আৰু এই উৎপাদকবিলাকক এনেকৈ ৰুট কিউব কৰি দিবা পিছত ৰুট কিউব আৰু এই কিউব 2 কিউবৰ এই কিউবটো আৰু 2 কিউবৰ এই কিউবটো 5ৰ এই কিউবটো আৰু 3ৰ এই কিউবটো ৰুট কিউবৰ লগত কাটা যাব কাটা যোৱাৰ পিছত থাকিব এইখিনি 2 2 5 × 3 এই গোটেইখিনি এক লগত ইনটু কৰি দিলে এইটো ঘনক ওলাই যাবগৈ 60 তো বুজি পাইছা তোমালোকে লিখি ল'বা এতিয়া নেক্সটটো চাই লওঁ কি দিয়া আছে তোমালোকে চাব পাৰা 1 মিনিট এইটো চোৱা চাব পাৰা 9,261 উৎপাদকবিলাক মই মৌলিক উৎপাদকটো এনেকৈ ওলাই লৈছোঁ তাৰপিছত তোমালোকে কি কৰিবা এইটো ৰুট কিউব দি 9,261 এনেকৈ লিখি দিবা পিছত উৎপাদকবিলাক এনেকৈ লিখি ল'বা তোমাৰ চোৱা হাত কেইটা আছে 3টা আছে তাৰমানে 7 কিউব 3 কেইটা আছে 3টা আছে মানে 3 কিউব ঠিক আছে ৰুট কিউব আৰু কিউবটো কাটা যাব থাকিব কি 3 × 7 7 3 গুণ কি হয় 21 তাৰমানে এতিয়া ঘনক হ'ব 21 তোমালোকে অলৰেডি বুজি পাইছা এইটো তোমালোকে লিখি লোৱা এইটো চোৱা ঠিক আছে এতিয়া 9 নম্বৰটো কি দিছে তোমালোকে চোৱা 9 নম্বৰটো কি দিছে 21,952 দিয়া আছে তো তোমালোকে এইটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি এনেকৈ উৎপাদকবিলাক ওলাই ল'বা ওলোৱাৰ পিছত চাবা ওলাই লোৱা তাৰপিছত চোৱা 21,952ক ৰুট কিউবেৰে এনেকৈ কৰি ল'বা ৰুট কিউব কৰি ল'বা নহ'লে ঘনকটো ওলাব নোৱাৰিবা এতিয়া এই 21,952ৰ উৎপাদকবিলাক ইয়াত লিখি দিবা আৰু ৰুট কিউবৰ তলৰ ভিতৰত লিখি দিবা এনেকৈ চোৱা 2 3টাকৈ ল'বা তেনেহ'লে এনেকৈ কিউব কৰি ল'বা 2 কেইটা আছে 2 কিউব মানে 2 3টা আছে ইয়াত আকৌ চোৱা 2 কেইটা আৰু 3টা গোট বনাই লোৱা চোৱা 2 3টা 2 কিউব 2 3টা মানে 2 কিউব 2 3টা মানে 2 কিউব ঠিক আছে 2 কিউব আৰু 7 3টা মানে 7 কিউব বুজি পাইছা 7 3টা মানে 7 কিউব ঠিক আছে এতিয়া চোৱা ৰুট কিউব আৰু এই কিউববিলাক কাটা যাব থাকিব কি 2 থাকিব এই 7 থাকিব গোটেইখিনি পূৰণ কৰিলে কি হৈ যায়গৈ 2 2 গুণ 4 4 7 গুণ 28 তাৰমানে ঘনক হৈ যাবগৈ 28 এতিয়া চোৱা লাষ্ট 10 নম্বৰটো কি দিয়া আছে তোমালোকে চাই লোৱা চোৱা 10 নম্বৰটো দিয়া আছে 6,859 তো এইটো মৌলিক উৎপাদক বিশ্লেষণ এনেকৈ ওলাই ল'বা চোৱা এইটো 19 দি গৈছে তাৰপিছত 6,859 ৰুট কিউবৰ ভিতৰত লিখি দিবা আৰু 6,859 উৎপাদকবিলাক কি 19 3টা ওলাইছে 19 3টা মানে 19 কিউব আৰু এই ৰুট কিউব আৰু 19 কিউব কাটা যাব 19 থাকি যাব মানে 19 থাকি যাব ইয়াৰ ঘনকো 19 ওলাইছে তো তোমালোকে নিশ্চয় বুজি পাইছা তো আজি ইয়াতে অন্ত পৰিল ভিডিঅ'টো তো কালি 7.3টো কৰাই দিম তো তোমালোকে যদি ভিডিঅ'টো যদি নতুন আহা তো তোমালোকে মোৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'ত এটা লাইক কৰি দিবা আৰু কমেণ্ট এটা অৱশ্যই কৰিবা তো আজিলৈকে ইয়াতে অন্ত পৰিল